চাই ল'ব পাৰিব। মই আছোঁ গিটিমাৰি অঞ্চলত আৰু ইয়াত খুব ধুনীয়া নৈ এখন আছে। চ' আপোনালোককো দেখাম, কিন্তু তাৰ আগত মই কেইটামান কথা কৈ লওঁ। এই নৈখন ভূটানৰ পাহাৰৰ পৰা অহা দুটা নৈৰ মিলনভূমি। চ' ইয়াত এটাৰ নাম হৈছে কলা নদী আৰু আনটো হৈছে ননাই নদী। চ' আহকচোন আপোনালোকেও চাব। এইখন হৈছে কলা নদী আৰু সৌখন হৈছে ননাই নদী। চ' ইয়াত কলা নদীৰ পানীবোৰ ক'লা থাকে, কিন্তু কলা নদীৰ পানীবোৰ কিয় ক'লা হয় তাতো এটা কথা আছে। আগতে কলা নদীত কয়লা খনি আছে, সেইকাৰণে তাৰে পানীবোৰ ক'লা। আহকচোন এবাৰ তললৈ গৈ চাওঁ। আপোনালোকে জনাব জাগাখিনি কেনেকুৱা।